কদমীয়া কাউ বুলি ভাবিছ নাখাওঁ পাকে চাহ বোৱাৰীজনী যিজনীহে দম দিলোঁ বোলে শাহুৱাই পালেহি থবহি মোক ভাত পানীকেইটা খালোঁ অলপ বহিয়ে লওঁ এইটোকে অলপ চাওঁ নেকি এবাৰ মোবাইলটো চাই লওঁ অঁ শেৱালিয়ে ফোন কৰিছে দেখোন হেল্ল' ক অঁ আহিবি আহিবি চব আহিলে তয়ে অহা নাই আহিবি আহিবি অঁ অঁ ফুটনি দেখাবলৈ আহিবা আৰু এজনী ষ্টাইলিছ একেবাৰে ফুটনি দেখাবলৈ আহে লোকৰ ঘৰত কিবা মন নাযায় মানে সেইজনী আহিলে আৰু হ'লে আৰু যি হ'ব টিভিটোকে চাই লওঁ পাই সেইজনী কথা চিন্তা কৰি থাকি মূৰটো গৰম কৰিব নাই যি হ'ব লাইন চাইন গ'ল অলপ পদুমী ঘৰৰ পৰাই আহোঁগেচোন বোৱাৰীজনীকে চাই আহোঁগে অ পদুমী পদুমী আহ বহি 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 আৰু কি কৰি আছ কি কৰিম টিভিকে চাই আছো আৰু একদম নবোৱাৰী অহাৰ পিছত ঘৰ চৰ একদম বেলেগ কৰি দিছ দেই একদম ইমান চাফ চিকুণ আগতে ইমান লেতেৰিকে থাক তই কি কহে চুপ থাকচোন নবোৱাৰী আহিছে জিতি বকি নাথাকিবি আহি বোৱাৰীৰ ভিতৰতে আছে শুনিব কাম বন কৰি শুইছে হে মই একো মিছা কথাটো কোৱা নাই আগতে যিজনী তই কৈছে লাহে লাহে ক শুই আছে বোৱাৰীজনী এই মাত্ৰ শুইছেহে চুপ থাক লাহে লাহে ক বাটো বোৱাৰীৰ প্ৰতি ইমানেই মৰম নে আৰে বোৱাৰী হয় পাই হেৰি বোৱাৰী ঘৰ পৰা যৌতুক কি দিলে যৌতুক কেলে লাগে সেই ইমান ধুনীয়া মা বাপেকে ইমান ধুনীয়া বোৱাৰী ছোৱালীজনী ডাঙৰ দীঘল কৰি মোক দিছে আৰুনো কেলে লাগে খাবলৈ চকী আছে দেখোন বহিবলৈ খাবলৈ আছে দেখোন আৰু কি লাগে হে তই যে অলপ বেছি কৰে এই যে ৰতন যে আয়ো ইমান মত তই যে সঁচাকে বৰ চিপত যে ফেনখনো চলাব নোৱাৰ সেই লাইট কাৰেণ্ট নাই কেনেকে ফেন চলাম বাৰু এই যে ৰতনৰ ঘৰ দেখা নাই কি ডাঙৰ 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 আনিছে ডিভান আনিছে ডিভান নে কি কয় ইফালে আকৌ ফ্ৰিজ চিজ কিবা কিবি হা তই খুজিব পৰা নাই খুজিব পৰা নাই কেলে খুজিম নিজৰ ঘৰ ইমান থাকোতে লোকৰ ঘৰৰ পৰা খুজিব লাগে নেকি হা ঘৰৰ যে অকণৰ ঘৰলৈকে বোৱাৰী এলোকে একোন দিলে শাহুৱে একদম বাহনি যাবলৈ খেতিলে মই যে ভালেই পাইছো তই গম পাওঁনে তই লোকৰ ঘৰৰ কাজিয়া দুচাৰ মানে ভালেই পাও ন মই যে জ্বলা জুই যে ঘি উঠাই থৈছো গম পাওঁ নে মই ক'লো মই যেতিয়া বোৱাৰী আনিম নহয় মোক চব দিব লাগিব মোৰ ঘৰত লাগিলে পুত খাই থাকক মই আনিহে এৰিম মোকো যদি নিদিয়ে মই যদি অকণৰ ঘৈণীকলিহে কৰি দিম বাহনি যাবে কোবাই খেদিম বাপেকে আমাৰ ঘৰত নাহিলে নাকান্দি পিঠে বোৱাৰী মই কি বুলি ভাবিব নাকান্দি পিঠে মই কিবা এনে ঠেলা মাৰিটো তহে পৰি গলি তই ঠেলা মাৰিব লাগে নেকি সেই বুলি বেলেগৰ ঘৰত নবৈ আছে একো তই পেলাবলে চৰি চা তোমাৰ ভৰিটো চৰি হাবা নকবি বোৱাৰীয়ে যেন বহুত বেয়া বুলি ভাবিব তই কিমাননো ভাল হে চবে জানে তই বেয়া বুলি কি কম তো পাহৰি গৈছ তই ইমানেই দম দিছ নহয় চা বোৱাৰী চাবলৈ আহিছো তামোল চামোল এখন দে আৰু বোৱাৰীক বোৱাৰীক চাই যাওঁ আৰু তোক যে মই এনেকে ঠেলা মাৰি তই পাতলি বুলি ভবা নাছিলো নহয় পৰি গলি যে তাৰপিছত তোক সেই বুলিকে পেলাব লাগে নেকি পাতলি লাতলি বুলিকে তই যে যৌতুক কথা কলি মোৰ যৌতুক চৌতুক নালাগে সেইটো বাপেকে মাকে ইমান ডাঙৰকে পঢ়াই শুনাই ডাঙৰ দীঘল কৰি দিছে নিজৰ মনৰ এজনী ছোৱালী আছে সেইজনী তাকে পঠিয়াই দিছে সেই বুলিকে মোৰ যৌতুক চৌতুক কেলে লাগে কচোন তইও নকবি বোৱাৰীক যৌতুক কথা ময়ো নকওঁ বোৱাৰীয়ে মনত দুখ কৰিব জান নে পলাই আহিছে আকৌ হেৰি পলাই আহিছে আমিও বিচৰা নাই যৌতুক তাৰ মনত কিমান দুখ লাগিব হা সৰু আকৌ হ'ব দে হেৰি বাদ দে যি হ'ল মই সেইবোৰ যৌতুকৰ কথা মোৰ একো মত সোমোৱাও নাই মই মুঠতে এটাই জানো ময়ো বোৱাৰী দিলে মই আনিম সেইবোৰ পৰা যৌতুকৰ কথা এতিয়া বাদ দে তই খালি বোৱাৰীক বোৱাৰীক চাই যাওঁ বোৱাৰীক তামোল এখন দিবলৈ ক মই বোৱাৰী শুই আছে তাই অকণ দেৰি শুব দে তই বহি থাক মই চাহ তাহ আনোগে বোৱাৰীয়ে তাৰপিছত উঠি মেলি তোক তামোল পাণ দিব বহি থাক ৰচোন তই যে বোৱাৰীৰ প্ৰতি ইমান মৰম দেখাইছ মই বুজিছো কিন্তু নবোৱাৰীজনীয়ে মোক কেনেকে তামোল দিয়ে কি নাই মই সেইটো চাই যাওঁ আকৌ তই চাবি নহয় আৰু লাগিলে কোনো দিনেই নাহো মুঠতে আজি বোৱাৰী হতুৱাই তই মোক তামোল এখন দে দিম বহি থাক তাহানি টিভি চা বহি থাক মই আহিছো বোৱাৰী মোক খগেনে ঘৈণীয়েকে মাতিছিলে কিবা কামৰ কাৰণে মই পটককে তামোল পাণ দিব তই বহি থাক দেই মই আহি আছো তই বহি থাক বোৱাৰী তামোল পাণ দিব চিন্তা নকৰিবি কিন্তু কাজিয়া চাজিয়া নকৰিবি তই গৈ আজাবি ভালে পালো বাপেকে সাহৰি নাথাকে আজি বোৱাৰীক দিম বাপেকে এখন দে আজি বোৱাৰীজনীয়ে বোৱাৰী উঠাচোন উঠাচোন মা উঠিছো কওক কোনেনো ইমান হাল্লা কৰি আছে
এই তুমি সেইবোৰ বাদ দিয়া, তুমি প্ৰথম উঠাচোন। তুমি সেইবোৰ একো নাজানা। তোমাক মই পাছে পৰে কওঁ, মানুহ এগৰাকী আহিছে, তুমি সেই তামোল পাণ দিয়া আৰু কি কয় মই খগেনে সেনেকৈ মাতিছে পটককৈ গৈ আহোঁ। তুমি কিন্তু তামোল পাণটো ভালকৈ দিবা দেই, পাৰিলে চাহ খাই যি চাহ অকণ দি দিবা। হ'ব হ'ব মা, আপুনি যাওক। ঠিক আছে দিয়া। বৰমা আহিছে, বহাচোন ল'ৰা ছোৱালী, বহা ইয়াতে বহা। আই প্লেটতনো বাৰু মানুহে তামোল পাণ দিয়েনে বাৰু? তোমাকনো শাহুৱাৰে সেইটো কথা শিকোৱা নাই নে? কি এনেকে তামোল পাণ দিয়ে নেকি? সেৱা কৰা। ল'ৰা ছোৱালী প্ৰথম আহিছা, ডাঙৰক যে ভৰি চুব লাগে সেইটো নাজানা? সেৱা কৰা। মাৰেতো খগেনে ঘৰলৈকে যাওঁ বুলি কৈ ওলাই গুচি গ'ল। সেৱা কৰা। খুলি লোৱা। এনেকে সেৱা নকৰে, চেণ্ডেল খুলি ভালকে ৰোৱনীখন লৈ লোৱা। ক'ৰ পৰা আহিছা তুমি? ঘৰ ক'ত তোমাৰ? সেৱা কৰা ভালকে। সানি দিছে একেবাৰে, সেইটোও নাজানে। সেৱা কৰা ভালে ভালে। ভাল হওক। এতিয়াই দিয়া তামোলখন। আমাৰ গাঁৱত এইবিলাক গম পোৱা নাই? হয়, আমাৰ গাঁৱত এইবিলাক দিয়া। বাকী চূণ চাদা কি পদুমীয়ে খাওঁ বুলি গম নাপায় নেকি? হা, পদুমী কি খাওঁ বুলি গম নাপায় নেকি? বাকী কিহৰলৈকে পঢ়িলা তুমি? ডিগ্ৰী কৰিলা? তাৰপিছত ডিগ্ৰী কৰিলাতে বিয়া পাতিব হৈয়ে গ'ল একেবাৰে। হা, কি কৰি খাব তোমাক ল'ৰাটোৱে? হা, সেইবিলাক হৈয়ে গ'ল মানে। গালি পাৰিছে মোৰ শাহু মাও, মোক ইমান গালি পাৰে নাই। হ'ব, তোমাৰ শাশুমাৰ আগতে মই নহয় আকৌ, গম পোৱা নাই? হা, চৰিয়াই দিব মন গৈছে একদম। তোমাৰ শাশুমাৰ আগতে মই নহয় আকৌ। যোৱা সোনকালে চাহ অকণ লৈ আহাগে। পদুমীয়ে খাওঁ বুলি ভাবিছ? নাখাওঁ চাগে চাহ। বোৱাৰীজনী যিজনীহে দম দিলোঁ, শাহুৱে পালেহি থবহি মোক। যাওঁগে নেকি? পদুমী আহিলেই বাপেক। বহি আছো মই তামোল খাই আছো। তই বোৱাৰীক কি কৰিলে? সি যে ভিতৰত কান্দি আছে। মই কি কৰো? বোৱাৰী ইমান ধুনীয়াকে তামোল চামোল দিছে, ইমান মাত কথা মিঠা লগে বোৱাৰীজনী, তাই কান্দি আছে নেকি? মই কি কৰো বোৱাৰী? কি ক'লি? কি লগালি তাক ক? তই জানোৱে মই কেনেকুৱা নোবোৱা, তই কি কথা লগাম? কচোন বাৰু, তয়ে কৈ ইমান ধুনীয়াকে তামোল দিছে, মই চাহ অকণ খাম বুলি বহি আছো এতিয়া। তোৰ ওপৰত যে একো বিশ্বাস নাই, তই যে কিবাটো ক'লি সেইটো কাৰণেতো বোৱাৰী কান্দি আছে ভিতৰত। কি কৰো? কি কৰো? और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।